অমৃতবৃক্ষ এপছটো অ'পেন কৰিব। অ'পেন হোৱাৰ পাছত একেবাৰে তলত থকা সোঁফালৰ লগইন অপশ্যনটোত ক্লিক কৰি দিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ পাছত এইদৰে এখন লগইন ফৰ্ম আহিব। লগইন ফৰ্মখনৰ প্ৰথমতে আপোনালোকৰ ৰেজিষ্টাৰ নাম্বাৰটো দিব। তাৰ পাছত গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ পাছত মোবাইল নাম্বাৰটোত এটা OTP আহিব। OTPটো ছেকেণ্ড ঘৰটোত বহুৱাই দিব। বহুৱাই দিয়াৰ পাছত এণ্টাৰ কেপচা কাষত থকা সংখ্যাকেইটা যিদৰে আছে সেই এণ্টাৰ কেপচা ঘৰটোত বহাই দিব। বহাই দিয়াৰ পাছত লগইন অপশ্যনটোত ক্লিক কৰি দিব সেউজীয়া ৰঙত। তাৰ পাছত আপোনালোকৰ নাম, মোবাইল নম্বৰ আৰু এড্ৰেছ এইদৰে শ্ব' হ'ব আৰু আপোনালোকৰ লগত মিলিছে নে নাই মিলাই ল'ব। আপলোড ফটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এইদৰে ন'টিফিকেশ্যনত আপোনালোকৰ পাৰ্মিশ্যনটো এলাউ কৰি দিব বা নাহিবও পাৰে। অহাৰ পাছত চিলেক্ট প্লেণ্টলৈ গৈ আপোনালোকে কি গছৰ পুলি ৰুব সেই গছৰ পুলিৰ নামটো চিলেক্ট কৰি দিব। ইয়াত বিভিন্ন ধৰণৰ গছৰ নাম আপোনালোকে দেখিবলৈ পাব। তাৰে ভিতৰত মই আম গছৰ নামটো চিলেক্ট কৰি লৈছোঁ। অ'পেন কেমেৰাত গৈ আপোনালোকৰ ফটো তুলি দিব পাৰে। নাইবা অ'পেন গেলেৰীত গৈ আপোনালোকৰ আগতে তুলি থোৱা ফটো চিলেক্ট কৰি আপলোড কৰিব পাৰে।